নমস্কাৰ, মই অল্পনা। মই কৰি আছোঁ এসপ্তাহৰ কাৰণে মিনি ভ্লগ চেলেঞ্জ। আজি অলপ সোনকালে উঠিলোঁ, মানে ৰানিং কৰিবলৈ যাম, সেইটো কাৰণে অলপ সোনকালে উঠিলোঁ। বাহিৰলৈ চাই দেখিছোঁ গোটেই এন্ধাৰ, আৰু বাহিৰলৈ আহি দেখোঁ যে কিনকিনকৈ বৰষুণৰ নিচিনা কুঁৱলী পৰি আছে। নাযাম বুলি ভাবিছিলোঁ, কিন্তু উঠিলোঁ যেতিয়া যামেই। মুখ হাত ধুই আহি পালোঁ। বাহিৰলৈ চুৱেটাৰটো পিন্ধি নোযোৱাৰ কাৰণে ঠাণ্ডাটো বেছিকৈ পৰিলে, সেইটো কাৰণে চুৱেটাৰটো আগতে পিন্ধি লৈছোঁ। তাৰপাছতে কোনযোৰ পিন্ধিম কোনযোৰ নিপিন্ধিমকৈ এইযোৰ জোতা উলিয়াই ল'লোঁ। এযোৰ পিছে মোৰে জোতা এযোৰে আছে, এনে কৈছোঁ আৰু কোনযোৰ পিন্ধিম কোনযোৰ নিপিন্ধিম। জোতাযোৰ এতিয়া পিন্ধি ল'লোঁ হয়, কিন্তু এতিয়া নাযাওঁ। যেতিয়া অকণমান পোহৰ হ'ব তেতিয়াহে যাম। আৰু ভয়ো লাগে দিয়কচোন, অকলে অকলে যাম যিহেতু। এয়া অকণমান এন্ধাৰ পৰা পোহৰ হ'ল আৰু এতিয়া যাবলৈ লৈছোঁ। আজি আকৌ অন্যদিনাখনতকৈ কুঁৱলীটো অলপ বেছিকৈ পৰিছে। অন্যদিনাখনো টুপিটো পিন্ধিয়ে আহোঁ, কিন্তু আজি নিপিন্ধিলে নহ'ব, সেইটো কাৰণে পিন্ধি আহিলোঁ। তাৰ পাছতে গা পা ধুই দোকানলৈ আহিছোঁ। ভাইটিক আজি কেমেৰাটো কৰিব দিছোঁ। আমাৰ আকৌ দোকানখনৰ তলা 3টা, এখন পিছৰ দৰ্জাখন আৰু মেইন দৰ্জাখন এইখন। মেইন দৰ্জাখনত 2টা তলা লগাই থৈ দিয়ে, একে দেখাই আছোঁ। তাৰ পাছতে মেইন দৰ্জাখন খুলি দিলোঁ। খুলি দি ঘৰ দুৱাৰ সাৰি ল'লোঁ। ঘৰ দুৱাৰ সাৰি ধূপ ধূনা জ্বলালোঁ। আৰু এয়া বাবা গৈছিল বজাৰলৈ, চিপছ আৰু কিবা কিবি আনিছিলে, তাকে অলপ আপোনালোকক দেখালোঁ। মই এলেহুৱাজনীয়ে এসপ্তাহৰ চেলেঞ্জটো একচেপ্ট কৰি কমপ্লিটো কৰিলোঁ। আজি হ'ল 7 নম্বৰ দিন। কাইলৈৰ পৰা মই এমাহৰ কাৰণে চেলেঞ্জ ল'ম, মিনি ভ্লগ বনাম। এই যে মই এমাহৰ কাৰণে আকৌ এটা চেলেঞ্জ একচেপ্ট কৰিলোঁ মিনি ভ্লগ বনোৱাৰ, সেই নতুন মিনি ভ্লগখিনি পাবৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লাইক কৰিব, কমেণ্ট কৰিবলৈ নাপাহৰিব। আজিলৈ বাৰু আহিছোঁ, কাইলৈ এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পাম।